हेलो एंड स्वागतम जनाइছো মোৰ ইউটিউব চেনেল পল্লৱী মেথি অফিচিয়েল কি খবৰ আপোনালোকৰ নিশ্চয় ভাল চাগে আৰু আমাৰো ভালে ভাল মানে আজি বেয়া লাগি আছে যেতিয়াই আজি মৰাণৰ পৰা গৈ আছো কুৰিয়েটৰ ঘৰৰ পৰা আমি গুৱাহাটীলৈ গৈ আছো ইমান দিন ছুটি ল'ব নোৱাৰো মোৰ শ্বুটিং আছে ডাবিং আছে প্লাছ কুকুৰ স্কুল খুলিছে তাৰ গোটেইখিনি ডাঙৰটো যেতিয়াই অকলে থৈ আহিছো তো যাবতো লাগিবই তথাপিতো আজি থাকো বুলি ভাবিছিলো কিন্তু বহুত কিবা কিবি প্ৰব্লেম সেইকাৰণে নোৱাৰি তো এতিয়া গুৱাহাটীলৈ গৈ আছো ঠাণ্ডা একদম পুৰা জুই ফুৱাই আছো তো ইয়াৰে পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ পুকু উঠাই নাই পুকু শুই আছে একদম ধুনীয়াকৈ তাক খুৱাই লৈ যাম এতিয়া ৰাতিপুৱা বেছি সময় হোৱা নাই 6টা বাজাই নাই তো ষ্টাৰ্ট কৰিছোঁ ধুনীয়াকৈ ষ্টাইল কক আৰু চব একদম জুই ফুৱাত লাগিছে এইটো এটা বিকাশ আমাৰ চাইডে বিকাশ গুড মৰ্ণিং ঠাণ্ডা ইয়াত মৰাণত আহি কেনেকুৱা লাগিল বহুত ভাল লাগিছে ভাল লাগিছে না একদম তো এয়া কল পচলা খুৰীহঁতে দিছে ধুনীয়াকৈ খুৰীহঁতৰ ৰাতিপুৱাৰে ইয়া চাহ বাগিচা মই ভালকৈ দেখুৱাবই পৰা নাছিলোঁ ইয়া চাহ বাগিচা অঁ খুৰা গৈ থাকোঁ আমি কেনেকুৱা লাগিল আমি আহা কেনেকুৱা লাগিল এইটো কওক সঁচাকৈ নে খুৰী কেনেকুৱা লাগিছে আমি আহা কওক সঁচাকৈ নে আৰু আমাৰ ঘৰলৈ অঁ হ'ব দুদিনলৈ নাম ইয়া এতিয়াও লগা সঁচাকৈ দে নমিতা বাইদেৱে কিন্তু জুই লগাই থৈ গ'ল জুই মানে কি জানে খুৰীয়ে মানে জোকাই থাকে মানে কি আমাৰ নমিতা বাইদেৱে জোকাই থাকে সেইটোকে কৈছে তো এয়া আহিছে দে বৌয়ে চাহ বনাই আছে সোনকালে খাওঁ আৰু যাওঁ আৰু এই চাইডে চাওঁ পুকু আমাৰ ধুনীয়াকৈ শুই আছে একদম ব্লেংকেট উৰি তাক মই তেনেকৈ দাঙিম আৰু লৈ যাম কোলাত লৈ যাম তো গুৱাহাটীৰ ৰাওনা গৈ আছোঁ গোটেইবিলাক পিছফালে আৰু এটাক একেবাৰে খুৱাই লৈ আনিছোঁ এনেকৈ খুৱাই মানে তাক লৈ আহিছোঁ আমি কি পালোঁ খুৰী জাজি আৰু কিমান কিলোমিটাৰ আছে বা গুৱাহাটী আৰু তোমাৰ 300 কিলোমিটাৰমান 300তকৈ বেছি আছে 300 কিলোমিটাৰতকৈ বেছি আছে গৈ থাকা আৰু এতিয়া ইমানো ঠাণ্ডা নাই দিয়ক বহুত ঠাণ্ডা আছে বুলি কোৱা পাৰ আছে মই নাই দেখোন ইমান গৰমে লাগিছে গুৱাহাটীতকৈ আপাৰত এতিয়া গৰমহে পালা নেকি নহয় গুৱাহাটীতকৈ ঠাণ্ডাটো আছে কিন্তু অতিপাতটো নাই ইমান নাই অতিপাত ঠাণ্ডা গুৱাহাটীতে অলপ কিজানি ঠাণ্ডা আছে আৰু আহি আমি এতিয়া ইয়াত চাওক কাজিৰঙা পালোঁ আৰু কাজিৰঙা সোমাই এই চাইডে এনেকৈ হাতী চাতি দেখিছোঁ আৰু বিৰাট ভাল লাগে এনেকৈ হাতী দেখিলে মোৰ মনটো বিৰাট ভাল লাগি যায় পুকু ভাল লাগিছে এনেকৈ আহি আছোঁ বহুত দিন থাকিলোঁ বহুত দিন মানে কি আৰু 2 days সেয়ে মোৰ কাৰণে বহুত দিন চ' বিৰাট ভাল লাগিছে আহিবলৈ মন নাছিল আৰু এতিয়া আহি পাই পুকু একো খোৱা নাছিল যেতিয়াকৈ আমি নগাঁও পাই গ'লোঁ খুব সোনকালেই পালোঁ সেইকাৰণে চবে ডিচাইড কৰিলে যে আমি ক'তো বেলেগ একো নাখাওঁ এনেই পৰঠা চৰঠা খাম বাকী ঘৰত গৈ ভাত খাম আমি ৰাতিপুৱাই আহিছিলোঁ যিহেতুকে আমি নগাঁও সোনকালে পাই গ'লোঁ পুকুক অকণমান মই খিচিৰি বনাই আনিছিলোঁ তাক সেয়া খোৱালোঁ আৰু এয়া চাওকচোন কলপাতত ইমান ধুনীয়াকৈ পৰঠা দিছে আমি নগাঁৱত সোমাই এনেকৈ পৰঠা খাই এতিয়া ঘৰতে ভাত খাম আহি পালোঁ দৌৰাদৌৰিকৈ গা চা ধুই এই চাইডে ভাত বহাই দিছোঁ মাংস দালি ভাত তিনিটা হৈ গ'ল একদম ধুনীয়াকৈ দৌৰাদৌৰিকৈ গা পা ধুলোঁ একদম গা পা ধুয়ে খুৰী যিহেতুকে মানে কি চবে ভোকত আছে ন হাজাৰক দুপৰীয়া হৈছে আৰু আমি একচুৱেলি সোনকালে আহি পালোঁ ঘৰলৈ সেইটো কাৰণে বাহিৰতো নাখালোঁ আৰু যিহেতুকে আমাৰ গাড়ী চালক বিকাশৰ তাৰ অসুবিধা আছিলে ভাইটিয়ে সেইটো কাৰণে আৰু দৌৰাদৌৰিকৈ গুচি আহিলোঁ এতিয়া মোৰ মাংস হৈয়ে গ'ল এয়া লাই পাতেদি ব্ৰইলাৰ চ' এতিয়া মই আগে পুকুক খুৱাই লওঁ নমিতা বাইদেউ দালিটো চাবিচোন দালিটো আৰু এয়া অকণমানিটো তাক এতিয়া মই আগে কি হাই খুৱাওঁ ভাত খুৱাই লওঁ এতিয়া খুৰী শুই আছে পূৰা এনেই মানে মোবাইল চাই আছে চ' মই পুকুক ভাতটো খুৱাই পেলাইহে মানে ভাত বাঢ়িম আৰু আহি পাই এয়া কাম চাম কৰি ভাত আঞ্জা হৈ গ'ল দৌৰাদৌৰিকৈ গোটেইকেইটাই ভাত খালোঁ আৰু কি ক'ম আৰু ভিডিঅ'টো ইয়াতেই শেষ কৰোঁ যিহেতুকে মৰাণৰ পৰা অহা ভিডিঅ' আপোনালোকক দেখুৱালোঁ মৰাণত কি কৰিছিলোঁ সেয়া দেখুৱালোঁ মিছ কৰিছোঁ মৰাণকতো মোৰ চেনেলত যদি আপোনালোকে নতুন হয় প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব
আৰু যিসকলে অলৰেডি ছাবস্ক্ৰাইব কৰিছে থেংক ইউ ছ' মাছ। শেষৰ পিনে আপোনালোকক ইমান ফটো দিছোঁ প্ৰথম দিনাৰ পৰা একেবাৰে শেষলৈকে যি ফটো উঠিছিলোঁ ফটোটো বহুত উঠিছোঁ, তাৰ মাজত কেইখনমান আপোনালোকলৈ আপলোড কৰিছোঁ। ইমান মৰম মানে মৰাণত গৈ ইমানখিনি মৰম পাইছোঁ সেইখিনি মানে ভাবিব নোৱাৰা, আৰু তাৰে মানুহখিনি ইমানেই ভাল মানে সঁচাকৈ বিৰাট মৰমীয়াল। তো সকলোলৈকে ধন্যবাদ জনাইছোঁ মোৰ ফালৰ পৰা। আকৌ নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম, চাই থাকিব। আৰু যিখিনি ফুৰিছোঁ মানে মৰাণত মই সেইখিনিৰে ভিডিঅ' আপোনালোকক অলপকৈ দিছোঁ। আৰু আহিবৰ দিনা বৰ বিশেষ ভিডিঅ' কৰা নগ'ল, অলপকৈ কৰিছোঁ আৰু কিছুমান কাৰণ। আৰু পুকুৰো সিমান যাবৰ দিনা গাটো ভাল নাছিল, তথাপিতো তাত গৈ পেলাই একদম মানে সুস্থ হৈ গ'ল আৰু সোনকালে আহিবলগীয়াও হ'ল আমাৰ। আৰু জমনিবিলাকো আপোনালোকক দেখাইছোঁ, নমিতা বাইদেউ, মোৰ খুৰীৰ, এইবিলাক মানে তাতে গৈ ইমান জমনি কৰিছোঁ। আৰু এয়া ভাইটি দুজন বিৰাট মৰমীয়াল, বিৰাট ভাল ল'ৰা দুয়োজন। আৰু এয়া খুৰী, আপোনালোকে গম পাইছে মোৰ ভিডিঅ'ত দেখিছে। তো আজিলৈ বিদায় লৈছোঁ, লাভ ইউ, বাই বাই।